মেডাম মিলাব মেডামৰ ফালে কেমেৰাটো দি দিয়া মাল মিলাব আৰু আপুনি আৰু মই এতিয়া যাম এয়াৰপৰ্ট যাম মই এতিয়া কিবা আৰু আছিলে এতিয়া আপোনাৰ গাড়ীত কেই বেগ গ'ল আমাৰ মাল এতিয়া মোৰ গাড়ী ডুবাই গৈছিলে অঁ এইটো আপুনি মাল মাল কৰিছে না ভাল লাগে না মাল শব্দটো ৰাতিৰ গৰম পৰিছে না दिल्ली पकड़ने वाला लड़का को उठा दो আচ্ছা এইটো সাউণ্ডটো গ'ল নাই নতুন কিনিছোঁ না ভাল নাই साउंड तो बना था ঠিক কৰে নাই কি বলছো হয়েছে সেলছৰ গাড়ী ইয়াতে 10 বেগ আটা চুজি আৰু ডালিয়া আৰু বেচন ডেলিভাৰী দিম তাৰপিছতে যাম আমি হেঙৰাবাৰী গণেশগুৰি তো চ' গাইজ আপোনালোকক ভিতৰৰ অংশখিনি ইয়াতে দেখুৱাম এইটো ভিতৰৰ অংশ দেখুৱাই আছোঁ আপোনালোকক সিহঁতৰ এইখন তিনিচকীয়া গাড়ীখন লোড কৰিছে আজৰা যোৱাৰ কাৰণে চাওক এইটো ভিতৰৰ অংশ অলপ পিছতে দেখুৱাম মই অলপ পিছতে নমস্কাৰ দোস্ত এনেকৈ আজি চেল কৰি আছোঁ তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব শেষলৈকৈ তো দোস্ত আজি গোটেই দিনটো চেল কৰাৰ পিছত কিমান টকা পালোঁ তাকেই আজিৰ ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিম একেবাৰে ভিডিঅ'টো স্কিপ নকৰিব আৰু মোৰ ভিডিঅ'ত যদি নতুনকৈ আহিছে তেনেহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে পাকত থকা ঘণ্টিডাল অন কৰি দিব কিয়নো যেতিয়া মই নতুন নতুন ভিডিঅ'বোৰ আপলোড দিম তেতিয়া আপোনাৰ মোবাইলত আগতে ন'টিফিকেশ্যন দেখুৱাব তো চ' গাইজ আপোনালোকে গন্তি কৰি লওক আৰু কমেণ্ট কৰি জনাব আজি মই কিমান টকা বিক্ৰী কৰিলোঁ ৱাচিং টু মাই ইউটিউব চেনেল মেজিক চিৰিজ